হিমল হাই এয়া বেটা এয়া সৰু বেটা এইজনী বেটি হে তহঁতি দেখাব লাগিব আকৌ মই অকলে কেনেকৈ দেখাম হয় নহয় যাবলৈ ওলাইছোঁ আৰু ইমান লগ ধৰিলোঁ এয়া ঘৰ গাড়ী চলোৱা মালিক আৰু মই আৰু এহেঁতি গোটেইখন ওলাইছোঁ ঘৰতে চব বনাই লৈছোঁ এয়া বেটি আৰু মই আৰু সিহঁতি ওলাইছে আৰু চবেই এয়া ল'ৰাটো গোটেইখিনি ওলাইছোঁ বোলো চৰাইদেউ যাওঁ এদিন গৈ আহোঁ নহয়নে নতুন বছৰ বুলি যাব লাগে আৰু ইয়াত মানে আহি পালোহি একদম চবফালে মাৰি দিয়ে এনেকৈ কৰি এপাক মাৰি দিয়ে চাহ খাম এতিয়া ডিমখিনি ওলোৱা বহুত দূৰ পাইছোঁ যে ভাগৰ লাগিছে দেই অলপ ৰেষ্ট কৰি লৈছোঁ এয়া পকৰি ডিম এইটো ডিম বইল হাই এই খাবলৈ বহিলোঁ আৰু এতিয়া বৰ্তমান এয়া চৰাইদেউ মৈদাম হয় চৰাইদেউ মৈদামবোৰ অৱশ্যে মৃতকৰ সমাধিস্থল হয় আৰু পোনে সোমায়ে ইমান ধুনীয়া এটা মানে পৰিৱেশ দেখিবলৈ পোৱা যায় এতিয়া চৰাইদেউ মৈদামে পালে বিশ্বৰ ঐতিহাসিক স্বীকৃতি আমাৰ কাৰণে কিমান গৌৰৱৰ বিষয় নহয়নে অসমৰ বিশ্বৰ তৃতীয়টো বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হ'ল বাকীৰ বাবে ঐতিহাসিক দিশ নহয়নে প্ৰথমে সোমাই এখন লোহাৰৰ নাও দেখা পাব লোহাৰৰ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম দিশৰ পৰা উদ্ধাৰ কৰিছিলে উদ্ধাৰ কৰি আনি ইয়াত চাবৰ কাৰণে থৈ দিছিলে প্ৰত্নতাত্ত্বিক বিভাগে ইয়ালৈ স্থানান্তৰ কৰি আনিছিলে আৰু স্থাপিত কৰিছিলে এই সময়ত এইবিলাক লুপ্তই হৈ যাব প্ৰায় সেইটো কাৰণে ইয়াতে সাঁচি ৰাখিবলৈ ইয়াতে থ'লেহি আৰু আমাৰ গৌৰৱৰ কথা এইটো যদি বহুত বাহিৰৰ পৰা আহি যদি চাবলৈ আহে এইটো আমাৰ গৌৰৱৰ কথা নহয়নে 1253 চনত প্ৰথম জনা আহোম স্বৰ্গদেউ চুকাফাই ইয়াত আহোমৰ ৰাজধানী পাতিছিলে আৰু ইয়াতে থকা চৰাইদেউ নামৰ টিলা এটাৰ নামানুসৰি এই ঠাইডোখৰ নাম চৰাইদেউ হয় চুকাফাই অৱশ্যে ইয়াৰ নাম ৰাখিছিল চেৰাইদৈ বুলিহে ৰাখিছিল টাই ভাষাত চে মানে নগৰ ৰাই মানে জিলিকি থকা আৰু দৈ মানে পাহাৰ অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ এই চেৰাইদৈ পাছত মুখ বাগৰি চৰাইদেউ হয়গৈ আকৌ কোনোৰ মতে চৰাই কাটি দেও চৰোৱাৰ বাবেহে ইয়াৰ নাম চৰাইদেউ হয় বুলি কৈছিলে ইয়াত মৃতকক ৰখা হৈছিলে স্বৰ্গদেউৰ ৰজাসকলক ৰাখিছিলে যুদ্ধৰ বীৰসকলক ইয়াত ৰাখিছিলে আৰু ইয়াত মানে চাৰিওফালে 4টা খুঁটা পুতি পিনি মৃতকক ৰাখিছিলে আৰু তাৰপিছত কি কৰিছিলে ইয়াত মানে পালিপহৰীয়া কিছুমান ৰাখিছিলে যিবিলাক চাকৰ নাকৰ যিবিলাক ভাত এইবোৰ প্ৰতিটো বস্তুৱে দিছিলে মানে সোণৰ কাঁহৰ কাঁহী বাতি এনেকুৱা মানে ৰূপৰ মানে যিবিলাক ৰজাই ব্যৱহাৰ কৰিছিলে খোৱা বাচন বৰ্তনৰ পৰা আদি কৰি পালিপহৰীয়াক জীয়াই ইয়াত ৰাখিছিল ৰজাটো মৃত অৱস্থাত ৰাখিছিল কিন্তু পালিপহৰীয়াবিলাক জীয়াই ওপৰত মানে এনেকুৱা ওপৰত মানে পকা কৰি পিনি ভিতৰত ভৰাই পিনি বন্ধ কৰি দিছিলে ইয়াতে 1883 15 আগষ্টৰ দিনা চৰকাৰে চৰাইদেউ শিৱসাগৰ জিলাৰ এটা মহকুমা ৰূপে ঘোষণা কৰে আৰু বৰুৱা চাৰিআলি সাপেখাতি অভয়পুৰ খালিয়া খুন্দুৰা মৌজা ধোপাব মৌজা আৰু হিলাকুটি মৌজা পূব খণ্ড সামৰি চৰাইদেউ মহকুমা গঠিত হৈছে ইয়াৰ পাছত 2015 চনৰ 15 আগষ্টত চৰাইদেউক এখন পূৰ্ণাংগ জিলাৰূপে ঘোষণা কৰা হয় জানিব পৰা মতে ইয়াত দুকুৰিজনা স্বৰ্গদেউ আৰু অসংখ্য কোঁৱৰকৰী মৈদাম আছে সেই মৈদামবোৰে কেইটামানক সামৰি চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগে এখন উদ্যান গঢ়ি তুলি তাক পৰ্যটনস্থলৰূপে মুকলি কৰি দিছে
প্ৰাচীন চৰাইদেউ নগৰৰ পৰিসীমা দীঘলে পুতলে প্ৰায় 15-20 কিলোমিটাৰ আছিলে আৰু দক্ষিণ পূব নগাপাহাৰ সীমান্তৰ পৰা ভৈয়ামৰ এটা বহল অংশ এই নগৰে সামৰি লৈছিল। চৰাইদেউ উত্তৰে আৰু পূবে আছিল নিমনাগড়, দক্ষিণে লাদৈগড় আৰু পশ্চিমে ৰাজগড় আছিলে। আৰু এইফালে মানে খটখটেদি আহিবলৈ কিছুমানৰ অসুবিধা হয়। এইখানে সমান ৰাস্তাত মানে এইফালে সমান ৰাস্তা বনাই দিলে। এতিয়া আগতেতো পূৰা জংঘলে আছিলে, এইবিলাক নাছিলে, এতিয়া পূৰা চাফা কৰি ধুনীয়া কৰি দিলে। এতিয়া মৈদামবিলাক পূৰা প্ৰায়ে ওলাই গৈছে আৰু খালি কাৰ কোনটো মৈদাম সেইটো গম পোৱা নাযায় মানে। আৰু এইটো ইফালে মানে এটা পাহাৰ খহি গৈছিলে আৰু তাত মানে ভিতৰত বহুতো বস্তু পাইছিলে। সেইটো কাৰণে ইয়াত মিউজিয়ামত বহুত বস্তু ৰাখিছে। ইয়াৰ ভিতৰত কিন্তু ফটো মাৰিবলৈ নিদিয়ে, সেইটো কাৰণে আমি চালোগৈ। কিন্তু ইয়াত আছে মানে আপোনালোকে আহিব পাৰে চাবলৈ। ইয়াত মানে তেখেতলোকৰ কিছুমান লাওখোলা পাইছে, সোণ ৰূপৰ অলংকাৰ পাইছে আৰু হাৰ পাইছে আৰু ঢেৰ অসংখ্য বস্তু পাইছে, যিবিলাক নেকি ইয়াত মিউজিয়ামত ৰাখিছে। আপোনালোকে চাবলৈ আহিব লাগিব, তেতিয়াহে আপোনালোকে দেখিব। আৰু ইয়াত মানে কেইবাটাও মৈদাম আছে আৰু তাত কোৱা মতে এনেই এতিয়া বৰ্তমান মানে 90টাই পাইছে বুলি কৈছে। কিন্তু তাৰমানে ইয়াত আৰু আছে, ভালদৰে পৰিচালনা কৰিলে আৰু পাব। এতিয়া বহুতে মানে এতিয়া আগতকৈও বহুত উন্নত হ'ল। আপোনালোকে আহিব চাবলৈ। আমি এটা চাইডে চাব পাৰিলোঁ আৰু এটা চাইড আপোনালোকে চাব পাৰিব। এইটো মানে ৭৭ মুঠতে মুঠ মৈদাম মানে 90টা আৰু এইটো ৭৭ৰ ভিতৰত পৰিছে মানে মৈদাম মানে। হাই, এয়া চৰাইদেউ আহিলোঁ আৰু এয়া এতিয়া গধূলিয়ে হ'ল। ইটো চাইডে যাবই পৰা নাই, এইটো চাইডে আহিছোঁ। এইটো চাইডে মানে 5 টকা, সিটো চাইডে 30 টকামান লয় নেকি। এতিয়া গধূলি হৈছে দেখিছেনে। এয়া এইটো একদম লাষ্টৰ একদম 90টা আছে বোলে, একদম মানে মৈদাম 90টা আছে। তাৰে এইটো লাষ্টৰ মৈদামটো দেখিছেনে। সেয়া এইটো চাইডে নাযাওঁগৈ আৰু সেইটো চাইডে হেনো বোলে বাঘ ওলাই বোলে। হয় ইমান মানে অকণমান জংঘল নিচিনা ন, সেইটো কাৰণে। এয়া বাই, চি ইউ।